শ্বিলং 16 এপ্ৰিল 89। পৃথিৱীৰ আটাইতকৈ কঠিন শিলটো বগা পাইন গছ এডালৰ তলত শুই আছিল। হুইস্কিৰ হালধীয়া নিচাত মই কাক বিচাৰি আহি এই শিলৰ কাষ পাইছিলো নাজানো। শিলৰ খোৰোং আৰু ফাঁকে ফাঁকে উপচি পৰিছিল জোনাক। নঙঠা এজনী ছোৱালীৰ দৰে তিৰবিৰাইছিল শিলৰ ফটি খৰিৰ। হালধীয়া এচাটি বতাহ হুঁহুৱাই আছিল কাণৰ গহ্বৰত। মোৰ জোতাযোৰ হেঁটা পৰিছিল জোনাকত। সকলো যেন জোনাকত নাঙঠ হ'ব খুজিছিল। মোৰ গাৰ কাপোৰবোৰ উচপিচাইছিল। শিলটো ভাঁজ খাই উঠিছিল, মোচৰ খাই উঠিছিল, মোৰ ওঠলে হাউলি পৰিছিল। পৃথিৱীৰ আটাইতকৈ কঠিন শিলটো হালধীয়া বতাহ, জোনাক আৰু বগা পাইন গছ এডালৰ তলত দুদণ্ড সময়ৰ বাবে কোমল হৈ উঠিছিল। হঠাৎ বনৰীয়া কাঁইট এডালে বিন্ধাত মোৰ ভৰিৰ পৰা তেজ ওলাইছিল আৰু মই দেখি আচৰিত হৈছিলো। মোৰ তেজ ৰঙা নহয়, হালধীয়া।